Hello everyone, মই ময়ূৰী আপোনালোক সকলোকে ময়ূৰী ইনফোটেকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান RRB ফালৰ পৰা ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা 1376টা নতুন পেৰামেডিকেল পোষ্টৰ নটিফিকেশ্যন আউট হৈছে। ইয়াৰে অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট হৈছে 17 আগষ্ট 2024 আৰু কেটেগৰী ৱাইজ বেলেগ বেলেগ পোষ্ট ওলাইছে। ইয়াতে ডায়েটিচিয়ানৰ ওলাইছে 5টা পোষ্ট, নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্টৰ 713টা, ডায়েলিচিছ টেকনিচিয়ানৰ 20, ECG টেকনিচিয়ানৰ 13, লেবৰেটৰী এছিষ্টেণ্টৰ 94টা, ফাৰ্মাচিষ্টৰ 246টা। মই কেইটামানহে কৈ দিছোঁ, আপোনালোকে ৰেলৱে যিটো RRB অফিচিয়েল ৱেবছাইট তাত গৈ চাব পাৰিব। বহুতখিনি পোষ্ট ওলাইছে, অসমৰ কাৰণেও বহুত পোষ্ট আছে, আপোনালোকে চাই ল'ব। আৰু ইয়াতে এজ লিমিটটো হৈছে 18 to 43 years। ইয়াতে বেলেগ বেলেগ পোষ্টৰ কাৰণে বেলেগ বেলেগ এজ লিমিট আছে। কোনটো পোষ্টৰ কাৰণে কিমান এজ লিমিট আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ সম্পূৰ্ণকৈ চাই ল'ব পাৰিব। আৰু কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যনো আছে। OBC NCLৰ কাৰণে 3 বছৰ, ST SCৰ কাৰণে 5 বছৰ, PWBD আনৰিজাৰ্ভ EWSৰ কাৰণে 10 বছৰ, PWBD OBC NCLৰ কাৰণে 13 বছৰ, PWBD ST SCৰ কাৰণে 15 বছৰ। এনেকৈ এজ ৰিলেক্সেশ্যন আছে, আপোনালোকে চাই ল'ব। লগতে মোৰ ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰে এপ্লিকেশ্যন ফিজ হৈছে ST SC PWBD 250, ফিমেলৰ 250, মাইনৰিটি 250, ট্ৰেন্সজেণ্ডাৰ 250, EWSৰ 250, আদাৰ্ছৰ 500। আৰু আপোনালোকে অনলাইন পে'মেণ্টৰ যোগেদি পে'মেণ্ট এপ্লিকেশ্যন ফিজ দিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI আদিৰ যোগেদি পে'মেণ্ট কৰিব পাৰিব। লগতে কোৱালিফিকেশ্যন বেলেগ বেলেগ পোষ্টৰ কাৰণে বেলেগ বেলেগ আছে। সেইটো আপোনালোকে RRB অফিচিয়েল ৱেবছাইটত গৈ চাই ল'ব পাৰিব। প্ৰতিটো পোষ্টৰ কাৰণে বেলেগ বেলেগ কোৱালিফিকেশ্যন লাগে, গতিকে আপোনালোকে যিটোৰ কাৰণে এলিজিবল হয় এপ্লাই কৰিব পাৰিব। ইয়াতে অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট হৈছে 17 আগষ্ট 2024 আৰু লাষ্ট ডেট হৈছে 16 ছেপ্টেম্বৰ 2024। আৰু আপোনালোকে 16 ছেপ্টেম্বৰ 2024ৰ আগতে যিসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় তেওঁলোকে এপ্লাই কৰি ল'ব। বহুতখিনি পোষ্ট আছে আৰু RRB গুৱাহাটীৰ কাৰণে 95টা পোষ্ট আছে। বাকী বেলেগৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। গুৱাহাটীৰ কাৰণে 95টা আছে। আৰু আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিৰ কাৰণে ইমানখিনিয়ে। থেংক ইউ।